হিয়া দেৰি হৈছে আকৌ। তোৰ ছোৱালীবোৰ আৰু এইফালে ওলাই গ'লে কিবা খাজি কাচি ওলালে হয়নে? হয় মহাশয়, ঘৰত এগৰাকী সোমালেহে গম পাবি। হ'ব নেকি মহাৰাণী? এতিয়া যাওঁ ব'ল। বল। তইতো মোৰ সৰুকালৰ বন্ধু, তই কথা এটা কচোন। কি কথা? তই আজিলৈকে কাৰোবাক ভাল পাই পাইছনে? এই পাগলী, তোকেতো ভাল পাওঁ, কিন্তু তই মোৰ মনৰ কথা বুজিয়ে নাপাওঁ। ঐ কি হ'ল, কি ভাবি আছ? নাই এনেই। নকলি যে? তোৰ দৰে এজনী ভাল বন্ধু থাকোঁতে আৰু মই কাৰোবাক ভাল পাব পাৰোঁনে? পিছে তই আজিলৈকে কাৰোবাক ভাল পাই পাইছনে? মই কাৰোবাক ভাল পালে তোক নকলো হয়নে? মই সকলো কথা তোক শ্বেয়াৰ কৰোঁৱেই দেখোন। নাই, নক'বতো পাৰ, কাৰণ এইবোৰ কথা এনেকৈ কোৱা কথাও নহয়। এই হ'ব নেকি, যাওঁ ব'ল, দেৰি হ'লে দেউতাই গালি দিব। ব'ল। এইটো দেখোন বিজু। ঐ ৰৈ, কি হ'ল ঐ? আজিকালিতো দেখা নাপা হ'লো যে, কথা কম মানে তই? নাই অ', ঘৰত কাম অলপ আছিল মানে, সেয়েহে ওলাই আহিব পৰা নাই। আচ্ছা, পিছে তই ক'ত যাৱ? মানে সিহঁতৰ ঘৰৰ ফালৰ পৰা এপাক আহোঁগৈ। অঁ, পিছে তই হীৰাক মনৰ কথাটো ক'লি নে নাই? কেনেকৈ কওঁ? তাইক যদি মই মোৰ মনৰ কথাটো কওঁ, আমাৰ মাজৰ বন্ধুত্ব ভাঙি যায় বুলি ভয় লাগে। তই সেইটোকে ভাবি থাক, এদিন চাবি তোৰ চকুৰ আগৰ পৰা কোনোবাই উৰুৱাই লৈ যাব তাইক। এইবোৰ কথা বাদে, পিছে তই ক'লৈ যাওঁ? এই যাওঁ ৰ, ডিঙিটো অলপ শুকাই আছে, তাকে অলপ ভিজাই আহোঁগৈ, বুজিছ? দে তই যা নহ'লে, মোৰ দেৰি হৈছে। অঁ দে, যা, তোৰ সেইটো কামেই, মনৰ কথা ক'ব নোৱাৰোৱে। যি কৰ কৈ থাক, নহ'লে ডিঙিটো ভিজাই আহোঁগৈ। ঐ কি হ'ল, মনে মনে বহি আছ যে, মাত দিব নোৱাৰ নেকি? নাই অ', এনেই। অঁ ৰ নহ'লে চাহ বনাই আনো। নাই নালাগে দে, মই যাওঁ। পিছে খুৰাটো গ'ল? অঁ দেউতা বজাৰলৈ গ'ল। যাওঁ দে নহ'লে। কি যাওঁ কৰি আছ? ঘৰত কোনোবা আছে নেকি? কি কথাবোৰ কওঁ নহয়, যাওঁ দে। অঁ শুনচোন, কালি 10টামান বজাত আমি য'ত লগ কৰোঁ তালৈ আহিবি। কিয় নহয়, তই খালি তালৈ আহিবি, মই যাওঁ দে এতিয়া। অঁ দে যা। ঐ তই আহি ৰখি আছহি? অঁ তো কেতিয়াবাই আহিলোঁ মই। তই যে মোক 10টা বজাত মাতি এতিয়াহে আহিছ? নহয় অ', ৰাস্তাতে মানুহ এজন লগ পালোঁ, তাৰ লগত কথা পাতি দেৰি হৈ গ'ল। তোক পিছে চিনাকি কৰিবলৈ আহিছিলোঁ, ই হৈছে মোৰ পেহীৰ ল'ৰা। হাই, আই এম ৰাহুল। নামটো নিচাই চাগে নহয়, ধেমালিহে কৰিছোঁ আকৌ দেই, বেয়া নাপাবা। অঁ মই হিয়া। অ'হ, নাইচ নেম। তোৰ তাক চিনাকি কৰি দিলোঁ নহয়, কথা পাত। মই মানুহৰ কথা এটা আছে, মই তাৰপৰা মই যাওঁ, পাত আকৌ।
পিছে তোমাৰ ঘৰ ক'তনো? মোৰ ঘৰ বকলিয়াত। এনেই তোমাৰ ঘৰ কোন কোন আছেনো? মোৰ ঘৰত মা ভণ্টি আৰু মই, কিন্তু দেউতা অঁ চৰি দেই, কিমান আৰু থিয় হৈ কথা পাতিম, আহা ব'ল। ঐ যাওঁনে? অঁ মোৰো দেৰি হৈছে, যাওঁ ব'ল। অ' বাইদেউ চব্জি মজা হৈছে। দোস্তি ফোন লগাৰ আছিলে নাই? এই দোস্তি শেষ কৰি নেকি আকৌ? এই ৰহিত আকৌ অঁ লাছ অলপ আছে, আকৌ এটা লৈ আছো হা। অ' বাইদেউ আকৌ এটা লৈ আহক, লগতে নিমখ লৈ আহক। আজিতো নগদ, বাকী কেইটাও দি দিবি সোনকালে। হ'ব বাইদেউ দি দিম দিয়ক। থৈছিলে নাই ঐ? অহ থৈছে। এই দোস্তি মাৰি আছ? অঁ বৌ আছেনে নাই আকৌ? এটা দে বাক জল্দি বা। দে দোস্তি ইয়া পিয়া একদম ৰমাই গৈছে দেখোন দেই। চাকানা আছে না নাই? এইটো আছে। একেই হ'ব আৰু এতিয়া আৰু বাকী বাহা বাকী আছে দে। এক চাত লাগিছে দেই। কিয় আজি ইমান দেৰি হ'লতো? মই এই বাটতে লগৰ এটাক লগ পালোঁ, সেইটো কাৰণে দেৰি হ'ল কথা পাতোঁতে আৰু। এইটোৱে লাষ্ট পেক আৰু। তেৰি মোৰ হোৱাই নাই। নাই মোৰ হৈ গ'ল। মই এতিয়া আৰম্ভ কৰিছোঁহে। ৰচোন যাওঁ। এই দোস্তি তই দেখোন চেণ্ডেলেই পাহৰি গলি। থাক তই, মই যাওঁ। হেই অকলে অকলে খাব লাগিব আৰু এতিয়া। এই বিজুৰ পৰা ৰাহুলৰ নম্বৰটোকে লওঁ নেকি? হেল্ল' হেল্ল', কি কৰি আছ? নাই ঐ এনেই। ঐ শুনচোন, ঐ ৰাহুলৰ নম্বৰটো দিয়াচোন। কিয়? এই নাই অ' এনেই কথা পাতোঁ। অঁ মেছেজ কৰি দি আছোঁ হা। অঁ দি আছোঁ ৰ মই। অঁ হ'ব দে, ৰাখোঁ এতিয়া। অঁ কি হ'ল? তাই আজি ৰাহুল নম্বৰটো খুজিল যে, কি চলিছে মানে? এই দি দিওঁ দে, যি হয় হ'ব। হেল্ল' হেল্ল', কোননো? কিয় ইমান সোনকালে পাহৰিলা নেকি? আৰে ভালকে তো কোৱা ন কোন হয়? মই আকৌ। কোন মই? উফ ৰাম, মই হিয়া আকৌ। অহ তুমিহে। আকৌ তুমিহে ধেমালি কৰিব পাৰা নেকি? ময়ো এবাৰ ট্ৰাই কৰি চালোঁ। অহ হয় নেকি?
পিছে কি কৰি আছা? মই কথা এটা শুনাচোন। কোৱা। কাইলৈ আমাৰ ফালে আহিব পাৰিবা নেকি? চাওঁ। গাঁওখনকো চাই যাব পাৰিবা। উম, হ'ব দিয়া, ৰখাচোন। বাই। বাই। तुम्हारे नाम सिंगरे तुम्हार खुमार हबको তুমি জানো বুজানে হাই গৰুজনী ক'ত এৰা খাই গ'ল বিচাৰিয়ে পোৱা নাই ক'ত গ'ল এইজনীতো নহয় ক'ত গ'ল মানে কেতিয়ালৈ যাবাগৈ তুমি? যাম এইকেইদিনতে। পিছে কিয় সুধিলা? নাই, এনে সুধিলোঁ। এইজনী কওঁৱে মই গৰুজনী ভালদৰে আনিবি বুলি। কিছুমান মানুহৰ লগত বছৰ বছৰ থাকিও আপোন যেন নালাগে, কিন্তু তোমাৰ লগত হয়নে? এইটো চাইডেও নাই কোনফালে গ'ল নাই এইকেইটাই আকৌ ইয়াত কি পাতি আছে? মোৰো একে ফিল হৈছে। মই তোমাক কথা এটা ক'ম বুলি ভাবিছিলোঁ। কোৱা আকৌ। মানে ক'ৰ পৰা আৰম্ভ কৰোঁ ভাবিয়ে পোৱা নাই কথাটো। কোৱা আকৌ, মনত যি আছে খুলি কোৱা। মোৰ মানে তোমাক দেখি কিবা এটা ভাল লাগি গ'ল। কি ক'লা? তুমি যি শুনা পাইছা সেইটোৱে। সিহঁতে মানে ইয়াৰ কথাই পাতি আছে। মই কথাটো বিজুক কওঁগৈ। কি হ'ল, একো নকলা যে? ময়ো তোমাক এই কথা এষাৰ ক'ম বুলি ভাবিছিলোঁ, কিন্তু ক'বহে পৰা নাই। ময়ো তোমাক বহুত ভাল পাওঁ। সঁচানে? প্ৰমিছ। ব'লা নহ'লে যাওঁ। ব'লা। সেই মানুহজনে বিজুক ৰাহুল আৰু হিয়াৰ কথা কোৱাৰ পিছত তাৰ কি অৱস্থা হয়? আজিলৈকে মই হিয়াক মোৰ মনৰ কথাটোৱে ক'ব নোৱাৰিলোঁ, কাৰণ আমাৰ মাজৰ বন্ধুত্ব ভাঙি যায় বুলি। কিন্তু তাইক আজি মোৰ চকুৰ আগৰ পৰা আনি লৈ যাব, কিন্তু যিটো মোৰ একেবাৰে সহ্য নহয়। ভাই কি কৰিছ? নাইও, এনেই। জীৱনটো আচৰিত ন, যিটো বস্তু ওচৰত থাকিও কেতিয়া আপোন কৰিব নোৱাৰে। হয় ভাই, সপোন কেতিয়াও দি থ'ব নোৱাৰে। তোৰ হ'ল মানে কি আজি? কি কৈ আছো এইবোৰ? নাইও, এনেই। পিছে তই কালি দিনটো ক'ত আছিলি? মই কথাটো হাঁহি ক'লি যে? তোক কথা এটা কওঁ। মই ছোৱালীজনী ভাল পাই পেলালো। কোন তাই? কাইলৈ ওলাবিচোন দেই। হ'ব। কি ইয়াতে থাকিবি নেকি? বেলি ডুবিলেই, ব'ল যাওঁ। ব'ল। হীৰাইও বিজুক ফোন মাৰে আৰু তাক সেই ঠাইলৈ মাতে, য'ত সিহঁতে লগ কৰে। কি হ'ল, তহঁতৰ তাই মাতিলি যে? মানে কথাটো কেনেকৈ কওঁতো একো ভাবিয়ে পোৱা নাই। আমি দুটাই ইটোৱে সিটোক বহুত ভাল পাওঁ। মই গম পাওঁ তহঁতৰ কথাবোৰ। এনে তই কথাটো ক'ত গম পালি? পাইছোঁ দে আৰু কৰবাত। গোটেই জীৱনটো ভালকৈ থাকিবি তহঁততে। মই যাওঁ দে এতিয়া। যা।
ধিক্কাৰ আহিছে মই তাইক মই আজিলৈকে মোৰ মনৰ কথাটো ক'বই নোৱাৰিলোঁ যাৰ বাবে মোৰ এই দশা হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আই হোপ চবৰে ভালে আৰু ভিডিঅ'টো কিছুমান মিষ্টেক হৈছে হয় তো গাইজ ভিডিঅ'টো চাই কেনেকৈ পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংকছ ফৰ ৱাচিং